দাৱনী ধান কাটিব ওলাইছে দেই। ক'ৰ পৰা আহিছা কোৱাচোন তোমালোকে? ব'লা এইফালে মাজে মাজে। পানী নাই, পানী নাই, আলি নাই। ধানৰ মাজে মাজে যাবলগীয়া হৈছে। ধানৰ মাজে মাজে গৈ ধান কাটিবলৈ। এইফালে মাজে মাজে এইখিনি ধৈৰ্য এটা ৰঞ্জিত, এইখিনি ৰঞ্জিত ধান। ৰঞ্জিতখিনি পকাই নাই, এইখিনি ওলাইছেহে। এইখিনি আমাৰ এইবাৰ বেয়া হৈ থাকিলে। এইখিনি ইমান নহ'লে ফালিব নোৱাৰা হৈ থাকে। এইখিনি ধান কাটিব লাগিব। দাৱনীসকল আহি থাকা, পালোহি আৰু। কালি একেমুঠি কাটি থৈ গ'লো মই। এমুঠি কাটিলে মই ধৰিছোঁ। আমাৰ ধান কটা ড্ৰেছ দেখিছানে? এইজনী হ'ল মাহীয়ে, সেইজনী হ'ল বাই, আৰু কেমেৰামেন হ'ল ভাগিন। এইটো মুঠি এতিয়া পূৰা হ'বগৈ আৰু। তোমালোকৰ হৈছে নেকি বাৰু? হৈছে। অঁ, মই এতিয়া মুঠিটো বন্ধা দেখাম দেই। মই বান্ধি লওঁ এইটো এনেকৈ মিলাই। আৰু তোমাৰতো হ'লনে? হ'ল। কাটি দিয়া আকৌ হ'ব। এয়া চাহৰ যোগাৰ কৰিবলৈ এইফালে এইটো ভাজি আকৌ। টকুপাত এইটো এতিয়া ইয়াতে খাব লাগিব এনেকৈ। চাহ পৰিছেনে বাৰু? বৰ থৰবৰ কৰিছে। এইখন বহিবলৈ আহিলে ঠাণ্ডাত। বেটা ঘুচা মাৰিছা যে জেঠাই? কেলৈ ঘুচা মাৰিছা? এইখন চাহৰ যোগাৰ। কি কৰি আছা তুমি? এই বহা আকৌ, চাহলৈ বহা। চাহলৈ গৈ ল, চাহত বহা। আমাৰ খানা ৰেডি পথাৰৰ। এইয়া খাইছানে? কেনেকুৱা খাবলৈ? ভাল। খাই বৈ আজৰি হ'লো। গাই প্ৰতি সেনেকৈ পইচা তামোল খাই লৈ মই খালোঁ। ঐ বাই তামোল। তোমালোকৰ ঘৰত কি কি আছে খেতি কোৱাচোন? আমাৰ কি আছে? মই যে আছে অঁ, খেতি দেখোন তেতিয়াহ'লে। আমাৰ ইয়াত খিতং আছে, বৰা আছে, পেঙি আছে, ঢাৰি আছে, হলপোনা আছে, বৰা। পেপা বজাচোন। বাজে নাবাজে? পথাৰত আহিলেনো পেপা নবজালে কেনেকৈ হ'ব ন? এই নাবাজিছে। ধুনীয়াকৈ পেপা বাজিলে দেই। আজিলৈ বাই বাই দেই। আৰু নাকাটো, ইমানখিনি কাটিলোঁ আৰু। যাবলৈ হৈ গ'ল সময়। আৰু শাক ছিঙিবলৈ গৈছে, চাওঁগৈচোন। ব'লা। দৰৱ দিছে, এতিয়া খুৱাব লাগিব। পানীখিনি ঘুলি কিনে এইটোত মিলাব লাগিব। মেডিকেল এটা কেনেকুৱা লাগিলে? কান্দিলে বেজি দিওঁতে। বেজি লৈ আহিছে আমাৰ
আমাৰ বেমাৰী দাদাটোৱে নহয় তুমি এইখিনি চোলাটো কেলৈ কামুৰি আছা? অঁ খুলিবলৈ নোৱাৰিছা, মই খুলি দিম দিয়া। এইখিনি খুৱাব লাগিব এতিয়া। ঐ